खुलुमबाय निउस 24 बड'लेण्डनि नायगिरि नोंथांमोनखौ बरायना दिनैनि ब्रेकिं निउसजों आं अनजालि कोविड-19 नि गाग्लोबनाय फारसेथिं दैबाना उदालगुरि जिल्लानि हालेंदुवार बिटिसि समस्थिनि बेंबारि हावलिपारा गामियाव दैबाना एंगारोङै अखाजों गामियाव जानाय दैबानाया लामा सेरजों बोहैबोनाय दैसाया गामिनि गोबां नखर लोमना आलाय-सिलाय खालामदों। थांनाय दैबानाजों गंफ्रोम न'फ्रा दैजों उसिफावजोब्बाय नखराव थांलाय फैलाय खालामनो कालभार दलं बानाजों बोफायलांजोब्बाय। रिपर्ट जितेन बसुमतारी निउस 24 बड'लेण्ड। हावलिपारा गाँव बेंबारी हावलिपारा गाँव और आमार प्रत्येक बছৰ ধৰ এনেকুৱাকৈ বানপানী নাহে তো এই বছৰ এটা সুইচ গেট বনাইছে সেই সুইচ গেটৰ ফলত আমাৰ এই গাঁও হাউলিপাৰা গাঁৱৰ আমাৰ মোটামুটি 8-10খন ধৰ ঘৰ এনেকুৱা পানীত ধৰ এইবাৰ ডুব গৈছে। তো এই অৱস্থা ধৰ আমাৰ স্কুলৰ ষ্টুডেণ্ট ধৰ এতিয়া স্কুলত গ'লে ধৰ যাব নোৱাৰা অৱস্থা ধৰ তেনেকৈ গৰা চৰা গোটেই খহি গৈছে। প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই বা কোনো বিচাৰ ল'বও অহা নাই, আমাক খা খবৰ ল'বও অহা নাই। এতিয়া ইয়াতে অহা নাই BPFৰ কোনো অহা নাই বা তেনেকুৱা চাবও অহা নাই। তেনেকুৱাকৈ ধৰ গাঁৱত মেম্বাৰ আছে, মেম্বাৰে ধৰ দেখিছে, তেওঁ অহা নাই মেম্বাৰে বা এনেকুৱা ধৰ হৈছে বা একো কিবা হৈছে বুলি পেলাই কোনো সুধিবও অহা নাই। তেওঁলোকেতো দেখি আছে আহোঁতে যাওঁতেও দেখিছে ধৰ কোনো একো সোধা নাই। এতিয়া কি ক'ব এতিয়া ধৰ আমাক ধৰ এইটো ধৰ অলপ ধৰ প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা অলপ সাহায্য দিলে ধৰ এটা ভাল হয়। গোটেই দুখীয়া বেংবাৰী হাউলিপাৰা এখন গোটেই দুখীয়া গাঁও। এতিয়া কোনো ফালৰ পৰা আমি একো সহায়ৰ ফালৰ পৰা আমি বঞ্চিত হৈ থাকোঁ, একো সহায়ে নাপাওঁ। এনেকুৱা এতিয়া ইমান বাৰে বাৰে এনেকুৱা আমাৰ দলংখন ভাঙি যায়, আমি গোটেই দুখীয়া বাঁহ চাহ নাই আমাৰ কিনিবৰ কাৰণে। ধৰ এতিয়া চৰকাৰৰ ফালৰ পৰা আমি কিবা অলপ সহায় পালে আমি সুখী হ'ম আৰু। দলংটো চব প্ৰত্যেকৰে ভাংচিয়ে জানাবা। সেইদিনাখন যোনদিনা বানপানী হৈছে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি ৰাস্তাতে ওলাবলৈ পৰা নাই। তথাপি মানে কোনোৱে ঘৰত পানী সোমাইছে, ঘৰৰ চোতাললৈকে গৈছে পানী, অসুবিধা হৈছে। কোনো একো বিচাৰ খবৰ লোৱা নাই আৰু মানে অলপ আগৰ পিছে নাই বানপানীটো। এই বছৰটো আগতে একবাৰ হৈছিল কিন্তু হ'লেও এনেকুৱা অসুবিধা নহয় আৰু এই বছৰটো অলপ বেছি অসুবিধা হৈছে। এতিয়া বানপানী আমাৰ মা দেউতাহঁতৰ ঘৰটো মানে একফালে ভাঙি গৈছে ভিতৰৰ ফালৰ পৰা। ৰাতি 2টা বজাৰ পৰা আমি টোপনি মাৰিব পৰা নাই বানপানীৰ কাৰণে। গোটেই পৰিয়ালে আমি তাৰমানে ৰাতি আৰু বহি আছোঁ, আৰু কেঁচুৱা আছে কেঁচুৱা লৈও বহি আছোঁ ভয়তে। তাৰমানে কি কৰিম, চোতালতো বানপানী, ঘৰৰ ভিতৰত এটা ঘৰত সোমাইছে, বাকীকেইটা ঘৰৰ পিছফালে দি গৈছে পাকাৰ ঘৰ কাৰণে সোমাব পৰা নাই।